এনাছ ইউটিউব চেনেললৈ স্বাগতম। আজি এটা নতুন ভিডিঅ'। আপোনালোকে জানে যিহেতু মই বিজনেছ আইডিয়াবিলাকে দি থাকোঁ, সৰু সুৰা বিজনেছ আইডিয়া, আৰু মই বেছিভাগ সৰু বিজনেছ আইডিয়াই দিওঁ। কি কাৰণত মানে সৰু বিজনেছ আইডিয়া মই দিয়াৰ কাৰণে ইচ্ছা কৰোঁ, মই মানে নিজে সৰুৰ পৰাই মানে বিজনেছ কৰিছিলোঁ, মানে আৰু কম ইনভেষ্টমেণ্টৰ পৰা কৰিছিলোঁ। সেইকাৰণে মানে কি হৈ যায় না, একবাৰত যদি ডাঙৰ ইনভেষ্টমেণ্ট লগে দেই নহয়, আপুনি বিজনেছৰ কথা আকৌ নাজানে, পইচাটো কিন্তু মানে মাৰা যোৱাৰ চান্সটো বহুত থাকে। যদি আপুনি সৰুৰ পৰাই বিজনেছ কৰি আহি ডাঙৰক লগি নাহে নহয়, তেতিয়া মানে কি হয়, পইচা মাৰা যোৱাৰ কিন্তু চান্সটো কম থাকে। সেইকাৰণে মই আপোনালোকক কওঁ, আপোনালোকে সৰুৰ পৰাই ইনভেষ্ট কৰক। ফাৰ্ষ্ট আগে সৰুকৈ এটা কাম আৰম্ভ কৰক, তাতে অভিজ্ঞতা হ'ল, সেইটো লাগে বাদ দিলাক, বা চলি আছে যদি চলি ৰাখিলাক, ৰাখি চলাই থাকিলাক। তাৰপৰা আপুনি এটা বেলেগ ডাঙৰ কাম এটাত হাত দিলাক, সেনেকৈ বিজনেছ কৰাৰ কাৰণে চেষ্টা কৰক। মানে একবাৰে ডাঙৰ বিজনেছত মানে হাত দিলে অলপ প্ৰব্লেম আহি পৰে। মই চাই ল'ব আগৰ ভিডিঅ'বিলাকত কৈছোঁ কি প্ৰব্লেম আহি পৰিব পাৰে। এতিয়া আহক, আজি মই বিজনেছ আইডিয়াটো কওঁ, একদম ঘৰৰ পৰাই কৰিব পাৰিব। মই মানে কেনেহান বিজনেছ আইডিয়া দিওঁ, যাতে মানে ঘৰৰ পৰাই মানে আৰম্ভ কৰিব পাৰে, আৰু বিক্ৰীও মানে মোটামুটি বেয়া নহয়, ভাল। কিন্তু নতুনতে চব ক্ষেত্ৰত চব বস্তুৰে বিক্ৰীটো অলপ সেনা আনে। এতিয়া নতুনকৈ মই এখন দোকানত যাম, দোকানীটোৱে মোক চিনি নাপায়, জানি নাপায়, মাল দেখুৱাই অলপ টান পাবই। মানে দোকানীটোৰ লগত মানে অলপ কি ৰিলেশ্যন আনিব লাগিব। ৰিলেশ্যন অনাৰ পিছত আপুনি গেলি মাল ৰাখিবই, সেইটো হৈছে মেইন প্ৰব্লেম। আজিৰ মই যিটো বিজনেছৰ কথা ক'ব যায় আছোঁ, সেইটো হ'ল চোনপাপৰি। দেখছি না, এই চোনপাপৰি। অকল চোনপাপৰি নহয় কিন্তু, আৰু বেলেগো আপুনি বনাব পাৰিব চোনপাপৰিৰ লগত। দেখছি না চোনপাপৰি, এইটো চোনপাপৰি। এতিয়া কথাটো হ'ল কি, এইটো পেকিং কিনিব পাই যাব। এইটো পেকিং বাৰু আমাৰ তাতো আছে, আমাৰো মানে এইটো বিক্ৰী কৰে, এই বাতি। খালি আপুনি এই ষ্টিকাৰখন বানাই আনিলে হ'ল। এই ষ্টিকাৰখন আপোনাক মানে চব হেৰিতে বানাই দিব, মানে এই যিকোনো কম্পিউটাৰত দোকানী বানাই দিব। এই ষ্টিকাৰখন আপোনাক বানাই দিব। খুব বেছি কিমান আৰু 40 পইচা 50 পইচা ষ্টিকাৰখনত পৰিব। আৰু এইটোত পৰিব যদি আপুনি বেছি কৰি আনে, মোটামুটি ধৰক কিমান 4.5 টকা না কিবা পৰে আৰু আমাৰে মানে বিক্ৰী কৰে এইটো বাতি। তাতকৈ বেছি 5 টকাৰ ওপৰত নাযায় আৰু বাতিটোত, কমতে থাকিব 5 টকাৰ, মানে 50 টাকৈ মানে থাকে, ডাঙৰ উপায় সৰু উপায়। এই বিজনেছখন আপুনি ঘৰৰ পৰা আৰম্ভ কৰিব আৰু এই চোনপাপৰিটো মই আপোনাক কওঁ, আপুনি এই চোনপাপৰিটো নিজেও বনাব পাৰিব। আপুনি যদি ইচ্ছা কৰে, আপুনি খালি চাই ল'ব, ইউটিউবত চালেও হ'ব। ইউটিউবত চালেও আপোনালোকে গম পাব যি চোনপাপৰি কিং কৰি বনায়। আৰু নহ'লে মই আপোনালোকক এটা উপায় দিওঁ, ভাঠিত যে কাম কৰে, যদি কোনোবা চিনাকি আছে ভাঠিত কাম কৰা, যদি কাৰোবাৰ চিনাকি আছে, সেই চিনাকিৰ লগত মানে কথা পাতি যদি যি চোনপাপৰিটো কিং কৰি বনাই দেখাই দিব। বেলেগো নালাগে, আপোনাক কি লাগিব জানে, চেনি লাগিব আৰু টেঙা লাগিব বা ভিনেগাৰ, মানে চেনিটো যাতে জমি নাযায়, মানে চেনিটো মানে হেৰি কৰিব লাগিব, মানে পাগে এটা মানে গোটা এটা ময়দা দি মানে এইটো লৰাই থাকিব লাগিব। তাৰপিছত চোনপাপৰিটো বনাব পাৰিব আপোনালোকে। আৰু এটা চেৰি ইং কৰি কাটি দি দিব, এই ৰঙা চেৰি দিছে। সেইখিনি বস্তু আপোনালোকে চালি গম পাই যাব, কিং কৰি মানে এই বনাব পৰা যায়। বেছি খৰচো নাই, আৰু বেছি ইনভেষ্টো কৰিব নালাগে, একদম কম ইনভেষ্টতে ঘৰৰ পৰা আৰম্ভ কৰিব পাৰিব। ঘৰত গেছৰ চোলা থাকেই, কেৰাহী থাকেই, কমকৈ আৰম্ভ কৰক আপুনি। ফাৰ্ষ্ট 40 পিচ লওক, 50 পিচ লওক, ভাল কোৱালিটি কিন্তু ভাল কৰিব, গম পাইছে না। মেইন বস্তু হৈছে কি জানে না, কোৱালিটি যদি আপুনি ভাল দিয়ে, মাল আনে বিক্ৰী হ'ব। সেনেকুৱা কথা, কোৱালিটিত বেছি গুৰুত্ব দিব। আৰু ষ্টিকাৰখন বনাই আনিব, ষ্টিকাৰখন মাৰি দিব, নিজা ব্ৰেণ্ড এটা দিব, নিজৰ নাম মানে হেৰিৰ ক্ষেত্ৰত এটা ছাৰ নিজা ব্ৰেণ্ড এটা দিব, দি পেলাই কৰি ল'ব। ঠিক আছে, নমস্কাৰ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব।